নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, ময়ো ভালে আছোঁ। মই আজি এটা অনুষ্ঠানৰ গৈছিলোঁ, সেই অনুষ্ঠানৰ ভিডিঅ' অকণমান আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে বহুতে জানে সৰ্থেবাৰীস্থিত শ্ৰী কৃষ্ণগুৰু আশ্ৰমৰ গুৰুজন ইয়ালৈ আহিছিল। ময়ো তালৈ গৈছিলোঁ তেখেতক চাবলৈ, লগ কৰিবলৈ। তাৰে ভিডিঅ' অকণমান আপোনালোকক দেখুৱাইছোঁ। এইখন সমাজ তেওঁ খোৱা লোৱাত ব্যস্ত। এনেকৈ এইখন ঘৰলৈ তেওঁ আহিছিল। ঘৰখনো বৰ ধুনীয়াকৈ সজোৱাইছে। আপোনালোকে চাব বিচাৰিলে মই দেখুৱাম বাৰু ভিডিঅ'ৰ, যদি গোটেই ঘৰটো চাব বিচাৰে। মই থকা ঘৰৰ ওচৰতে আহিছিল তেখেত। তাৰ লগত মই এটা ৰেচিপিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, ভাতকেৰেলা আৰু আলুৰ ৰেচিপি। ভাল লাগিলে আপোনালোকে বনাই খাব। এয়া মই ভাতকেৰেলা আলু লৈছোঁ, ধুই লৈছোঁ এইখিনি। এতিয়া এইখিনি ভাতকেৰেলাখিনি আলুখিনিও বাকলি চলাই লৈছোঁ। ভাতকেৰেলাখিনি এতিয়া চাফা কৰি ল'ম। কুকাৰ লৈ লৈছোঁ, কুকাৰত পানী দি মই কুকাৰতে সিজাই ল'ম। গোটা গোটাকৈ সিজাই ল'ম। আলুখিনি কাটি দিব পাৰে, কিন্তু কেৰেলাখিনি ফালি নিদিব, নহ'লে পানী সোমাই যাব। এনেকৈ লৈ ল'ব। কুকাৰত দুটা চিটি লগাই ল'ব, বেছি সিজিবলৈ নিদিব। এয়া মোৰ ভাতকেৰেলাখিনি মই সেনেকৈ উলিয়াই ল'লোঁ। এইখিনি এতিয়া মই মাজেৰে এনেকৈ ফালি ল'ম। ফালি ল'ম গোটেইখিনি। সেই অনুষ্ঠানটোলৈ যে গৈছিলোঁ, ইমান ভাল লাগিছিল নহয় তাৰ পৰিৱেশটো চাই। সৰ্থেবাৰীতো গৈছিলোঁ মই বহুদিন আগতে। ভাল লাগে ধৰ্মীয় অনুষ্ঠানবিলাকত গৈ। এইখিনি মই গোটেইখিনি কাটি ল'লোঁ। এতিয়া তাৰ গুটিখিনি মই উলিয়াই ছাইড কৰি ল'ম। এনেকৈ গৰম আছিল, মই এনেকৈয়ে উলিয়াইছোঁ। কটাৰীখনেৰে উলিয়াব ধৰিছিলোঁ। গৰম লাহে লাহে উলিয়াইছোঁ। ঠাণ্ডা হ'বও দিব পাৰে আপোনালোকে। মই গৰম গৰমকৈ উলিয়াই ল'লোঁ, সোনকালে হ'ব লাগে। গুটিখিনি এনেকৈ গোটেইখিনি উলিয়াই ল'ম। লাহে লাহে উলিয়াই ল'ব। এইবাৰ মই এইখিনি চামুচেৰে উলিয়াই ল'ম। কটাৰীখনেৰে সুবিধাজনক নহয়, সেইটো কাৰণে মই এইবাৰ চামুচেৰে এনেকৈ ল'লে বেছি সুবিধা হয়। সেইকাৰণে মই এনেকৈ উলিয়াই ল'লোঁ। চামুচেৰে লওঁ, কিন্তু গৰম কাৰণে মই এনেকৈ ধৰা নাছিলোঁ। ভাবিছিলোঁ কটাৰীখনেৰে ল'ম, কিন্তু নহ'ল, চামুচখনেই ভাল। এনেকৈ গোটেইখিনি মই উলিয়াই ল'লোঁ। গুটিখিনিও ছাইড কৰি ল'লোঁ। গুটিখিনিৰো বৰ ধুনীয়া এটা চাটনি হ'ব। এতিয়া মই আলুখিনি লৈছোঁ। আলুৰ লগত নিমখ, জলকীয়া গুড়া 1 চামুচ আৰু গৰম মছলা আধা চামুচ আৰু জিৰা গুড়া, এইখিনি পিটিকা কৰি ল'লোঁ। এতিয়া মই এনেকৈ ভৰাই ল'ম এইখিনি ভাতকেৰেলাৰ মাজত। গোটেইখিনি ল'ম। গুটিখিনি মই ছাইড কৰি লৈ লৈছোঁ। এনেকৈ গোটেইখিনি লৈ ল'লোঁ। আপোনালোকে এইখন এনেকৈ ভাতকেৰেলা ভাজি আগতে খাইছেনে? নাই খোৱা যদি এবাৰ খাই চাবচোন, প্লিজ ট্ৰাই কৰিব। আৰু নাভাবিব মই কৃষ্ণগুৰু ধৰ্ম লোৱা নাই, এনেই গৈছিলোঁ চাবলৈ, ভাল লাগিল। এয়া মই এতিয়া কেৰাহী বহাই লৈছোঁ। এতিয়া মই সেইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। যিসকলে ভাতকেৰেলা বেয়া পায়, এনেকৈ প্লিজ এবাৰ খাই চাবচোন। খুব ভাল লাগে। ময়ে বেয়া পাইছিলোঁ আগতে, কিন্তু এনেকৈ দিলে মই খুব ভাল পাওঁ। গুটিখিনিও এক্সট্ৰাকৈ চাটনি এটা বনালে খাব পাৰি। ইয়াত মই নিমখো দি দিলোঁ, অকণমান হালধিও দিলোঁ কম পৰিমাণে, কিয়নো আমি আলু পিটিকাত
সানি লৈছোঁৱেই নিমখ, ইয়াত হালধি দিলোঁ কালাৰৰ কাৰণে। সেয়া মোৰ হৈ গ'ল এটা ছাইড, আন এটা ছাইড মই অকণমান সিজিয়ে যিহেতু আছে, আনফালে মই দালি চম্ভাৰ মাৰিবলৈ কেৰাহী বহাই দিছিলোঁ। এয়া দালিৰ লগত ভাতকেৰেলা, আলু ফ্ৰাই আৰু এইখিনি চাটনি, পিঁয়াজ, তেল, কেঁচা তেল, নিমখ দি পিটিকা কৰি লৈছিলোঁ। ইয়াত মই জলকীয়া নিদিলোঁ, আপোনালোকে জলকীয়াও দি ল'ব। খুব ধুনীয়া লাগে খাবলৈ। ভাল লাগিলে আপোনালোকেও বনাই খাব আৰু মোৰ প্লিজ ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিব মোৰ চেনেলটো। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।